পাতিছে ইমানবোৰ মানুহ হৈছে এই মানুহৰ ভিতৰত বেছিকৈ মানুহ পুৰুষ হৈছে নে মহিলা হৈছে মহিলা তোমাৰ আমাৰ খবৰ আছে সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীৰে ৰাজত্ব চলিব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব কম নে নকম পাওঁ পাওঁ কোনেও বেয়া নাপায়তো বেয়া নাপায় তেনেহ'লে কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে হেৰি মই ঘুমাই উঠিলে দেৰি হ'ল ইফালে বন্ধনৰ মিটিঙকো যাব লাগে 8:30 বজাত আহি পাৱে আপোনালোকে এইফালে কেইটাত আহি নাপালে আমাৰ ফালে 8টাৰে বন্ধনা মাছৰ মহা বিৰাট ঠাণ্ডা কোনোবা আছে যদি খেদি আহিব ৰাতি পঢ়াবাই নৰে শুনছিনে যিহেতু মই মিটিঙলৈ যাব লাগে ইফালে ঘুমাই উঠোতে মোৰ দেৰি হ'ল তাতে জোৰে কাম কৰতে পৰি আছে আপনি এটা কাম করবেন কি কাম মানে মই যেহেতু মিটিঙলৈ যাম ৰাতি ভাত বাছৰ কেইখন ঘৰতে থাকি আপনি এইখিনি ঠিক হ'ব আরে মোৰ গা ধোৱা কাপোৰখিনি বাথৰুমতে থাকি আপনি সেইখিনি ঠিক হ'ব দে মই মিটিঙলৈ যাওঁ মই পিছে আহিলোঁ মই আহিলোঁ কিন্তু আৰু এটা কথা ক'ব পাৰিম মই মই মিটিঙৰ পৰা বাহিৰে তোমাৰ হাতৰ ঘৰত যাব পাৰোঁ তোমাৰ হাতৰ ঘৰত তাতে কিবা মানে উপলক্ষে কিবা নাম মাতছি কিবা মৰমী শইকীয়া নেকি নামটো শুনি আছো একদিনো নাম দেখা নাই গতিকে মই আজি মিটিঙৰ পৰা বাহিৰে মাহঁতৰ ঘৰত যাম আৰু যদি গধূলি ঘূৰি আহোঁতে দেৰি হোৱা পায় আপুনি আৰু এটা কাম কৰিবচোন কি কাম মানে বেলেগ একো নহয় গধূলি হাঁহ ছাগল কেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি আপুনি ৰাতি কেইটাও বনাই থব দে মই যাওঁ আপুনি ইমান ভাল কামখিনি কৰি থব মই আহিলোঁ কিন্তু কৈ থৈ আহিলোঁ আৰু পিছত কিবা মাতিছোঁ মই শুনা নাই আহিলোঁ কিন্তু আটা পানী থাকক মই আৰু শুনা নাই মই আহিলোঁ কিন্তু কি বাৰে বাৰে আপুনি তাৰ পৰা ক'ত যাব মাৰিছে তাৰ পৰা মই ক'ত যাওঁ সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছোঁ সেইখিনি কাম আপুনি কৰি থ'ব আৰু যদি নকৰে নহয় যদি মাহঁতৰ ঘৰতে ঘূৰি আহি গধূলি সেইটোপা কাম মই কৰিব লগা হয় নহয় মনত ৰাখক ৰাতিলে আপোনাক মই ভাষা কি ক'লে ৰাতিলে আপোনাক মই ভাত খোৱা কাম কৰি দিম কাক দম দিলে নিজৰ মতাটো কোনে মাইকী জনী আৰু যেতিয়া তিৰিকে মতাটো দম দি থৈ যাব তিৰিটোৰ কামখিনি মতাটো নকৰাকে থাকিব কৰিব কিয় কৰিব গম পাইছে নাই এনেও মতা মানুহ ভিডিঅ'বিলাক বিৰাট ক'ব যেনটো হ'লেও গম পাব পাৰিব মতাটোই ভাবে এই গধূলিলা শ্ৰীমতী আহি পোৱাৰ পাছত সেইবা অধিকা কাজিয়া লাগি নৰাতকে অলপমানহে কাম হাঁহ ছাগল বান্ধা চোতাল ঘৰ সাৰা তিৰিটো কাপোৰখিনি মনে আনি ঘৰৰ ভিতৰত সোমাই থোৱা ৰাতি ভাত কেইটা বনাত কি ডাঙৰ কাম সেইখিনি কৰি মই আজি হৈ গৈ থকাই আছোঁ ৰাতি কল্যাণে তিৰিমতে আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে আপোনাক মই এটা বহু দিনৰ পৰা কথা কম বুলি ভাবি আছিলোঁ মই সুবিধা পোৱা নাছিলোঁ আপোনাৰ মাৰেতো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কথাটো ক'লে বিৰাট ভাল হৈছিল কথা হ'ল খাই থাকি নকৰে ভালকৈ শুনো কথা হ'ল আপোনাৰে মোৰে আৰে বাবুৰে মাইনাৰে ভাতকেইটা আমি বেলেগকৈ খাব নোৱাৰোঁ নে কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ
ক'লে তোমাৰ লগত থাকিম আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ কথা মতে ভাতকেইটাও বেলেগকৈ খাবলৈ শ্ৰদ্ধাৰ নামধনী গঢ়িব এইখিনি কথা মই এইকাৰণেই দাবী কৰিছোঁ আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাওক আজি আমি নিজৰ সুখৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছোঁ নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল আপোনালোকৰ চৰণ চুই সেৱা ধৰি এইখিনি কথা মই এইকাৰণেই দাঙি ধৰিলোঁ যে আপোনালোকে অন্ততঃ নিজৰ স্বামীকেইজনক হাতৰ আঙুলিবোৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামীকেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল আপোনালোকৰ চৰণ চুই সেৱা ধৰি এইখিনি কথা মই এইকাৰণেই দাঙি ধৰিলোঁ যে হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে অন্ততঃ জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালেনে নাই তেনেহ'লে আইসকলে এটা যোৰা হাততালি দিয়কচোন চাওঁ কিমান বুজি পাইছিলে হাততালি তেতিয়া দিছে গম পাইছিলে মই আছে এওঁলোকে মোক ভাল পাইছিলে বেয়া পাইছিলে কোনেও বেয়া পোৱা নাইতো তেনেহ'লে এতিয়া কওঁ 3 নম্বৰ প্ৰশ্নটো কি আছিলে মই আকৌ কি ভাবিছিলো গম পাইছে নাই মই ভাবিছিলো বাপেকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দি থাকোঁতে 3 নম্বৰটো পাই পিছে আপোনালোকক মানিছো কিন্তু এই দাদা বস্তু বেলেগ হৈছে হয় 3 নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই শিয়ালটো গাড়ীত উঠাই টানি টানি লৈ গৈ আছিল আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিলে তেনেহ'লে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নামধৰ্মী পুথিখন এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে কলিৰ যুগত কিছুমান শিয়াল ধূৰ্ত কিছুমান মানুহ ওলাব যে গাখীৰ বেছি খোৱা মানুহ ওলাব হয়নে আইতা মানে নহয় হয় একদম ধুনীয়াকৈ ৰাতিপুৱাই ধুতি কুৰ্তাই হওক নাইবা পেণ্ট চাৰ্টেই হওক পিন্ধি এখন অনুষ্ঠান বা যিকোনো কৰ্মলৈ তেওঁ গুচি গৈছে ৰাতিপুৱা যিজন মানুহ ঘৰৰ পৰা ওলাই গৈছিল গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন হৈ অহা নাই একদম পুৰা খাই লৈ আহি আছে দিনৰ পোহৰ ৰং ৰঙীয়া ভাল মানুহৰ
এখন দেখো বেলা হয় এই দরজাখন কোন ফালি আছিল আর লোৱা দেখা পাইছো মাত্ৰ একপিনি আহিব আই আই এখনো হ'ব লাগব ভাওনা মাৰি দিব আই বাপ্পা আজি দরজায় মুখ চিটকে দিব পাৰা এই জামানা আজি দরজাখনত তলে ওপৰে দল মাৰি গৈছি মাগালি ও মাকনি কিবা এটা এই তই কানি হঞ্জাতে তলে ওপৰে দরজাখনত দল কিয় মাৰি গৈছ ও মই ঘুমাইছো তোক কি এবালে এখিনি কষ্ট করে ঘুমাবে ও ৰাতি 12টা 6 হ'ল তোর বাপেরে দিয়া হরি তোর 12টা কই ও মই যৌতুকত লৈ আছিলো নহয় এই যৌতুকত আনা সামান্য হরিটোতে এমান বাহাদুরি আও এই যদি এখান লৈ হয় মুখ যখন গুলি খোলা হয় আই মাগালি ও মাকনি কিবা এটা তই তার দরজা খুলি দিবি না নেনো কিয়া ও আপুনি ইমান ৰাতিলে ক'ত আছে মোক ক'লে দিছিলো আই ও উদ্ধৱ আৰু মানসৰ মাটিৰ কিমান মেল হাম্পাম কি বুলি উদ্ধৱ আৰু মানসৰ মাটিৰ কিমান মেল হাম্পাম এই লাহে মোক এটা ইমান ভাল মানুহ বুলি ভাবে এই আটা মাৰি গেছিলো মই উদ্ধৱৰে মানসৰে মাটিৰ কিমান মেল ভাঙবা কি হয় তোৰ ভাইয়েকৰ মাজত মাটিৰ সীমা ধৰি সদায় এটা ইচ্ছা পিছে মই এনেই যাওঁ না এইটো দিছো এইটো তাতে তোৰ কি হ'ল ও মেল ভাঙা পইচাৰে মদ খাইছো সব বুলি কৈছো সব মই মেল ভাঙা পইচা দি মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ তোর বাপে হরপে দিয়া দোকানে কোয়া নাই ও কতে লাজ লাগছে নাকি রাজা বড় তো হইলো কথা নকবি খালি বেলাম বাপে কি হলাই কি হই থাকবি খাবা পারো হিসাবত কথা কই মনত রাখবি লাউ ডাঙর হলেও কিন্তু পাতত তলত তই মোক দিদি হয়ে থাকবি আই তোর দরজা খুলে দিবি না নেনো নেনো এই ইমান বাহাদুরি আই মারে হরক যা ও নাযাও এই মাহৰ হৰকো মাৰবা নাযাও তোমাৰ সখী অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিম প্ৰভু তোমাৰ সখী অৰ্জুনক যে মই বন্দী কৰি ৰাখি থৈছিলোঁ সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিম কিন্তু তুমি মোক ক্ষমা কৰি দিয়া প্ৰভু তোমাৰ সখী অৰ্জুনক ঐ দিলো মুক্তি কৰি লৈ যোৱা প্ৰভু তুমি মোকে দয়া কৰি প্ৰভু প্ৰভু আৰু তেতিয়া কলিয়ে লগে লগে শ্ৰীকৃষ্ণক চাই এটি প্ৰশ্ন কৰিছিলে প্ৰভু তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া আচলতে তুমি যে মোক কলিৰূপে স্বজন কৰিলা কিয় কলিৰূপে স্বজন কৰিলা আৰু তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলিক চাই কৈছিল শুনা কলি তোমাক মই কলিৰূপে কিয় স্বজন কৰিলো জানা এই পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱন আৰু প্ৰতিটো জীৱৰে একো একোটা মন আছে আৰু প্ৰতিবিলাক জীৱই